তো আজি চিনাকি কৰি দিব ওলাইছোঁ আপোনালোকক এখন আজব পৃথিৱী, য'ত কোনো ভেজাল নাই। তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। অহাৰ এতিয়া কাৰণটো হৈছে যে অলপ কেঁকুৰা চেকুৰা পাওঁ নেকি চাওঁ, কাৰণ পানী উঠলি উঠিছে, মানে একদম পানী বাঢ়িছে, উঠলি উঠিছে বোলে। তো বৰষুণ পৰি আছে, আপোনালোকে সকলোৱে গম পায়। আৰু এই সময়টোত আলিৰ পাৰে পাৰে মানে কেঁকুৰা ওলায়। ৰাতিপুৱা নাথাকেও, ৰাতি থাকে নেকি? তো এখেত স্পেচিয়েলিষ্ট মোতকৈ বেছি। আৰু এইখনটো ভাল দেখা নাই গৰুজনীৰ। বৰ্তমান সময়ত গাঁৱৰ এই পৰিৱেশটো দেখিবলৈ খুবেই বিৰল, মানে খুবেই টান। অতি সহজে এনেকুৱা এটা পৰিৱেশ দেখিবলৈ নাপায়। আৰু আজি ঠিক তেনেকুৱা এটা পৰিৱেশে আপোনালোকৰ মাজলৈকে মই ভিডিঅ' আকাৰে লৈ আহিব বিচাৰিছোঁ। তো বন্ধুসকল, বৰ্তমান আপোনালোকে দেখিবলৈ পাব যে কেঁকুৰাৰ চেপা খাই পেলাই, মানে কেঁকুৰাই চেপে ন, তো সেই চেপা খাই পেলাই কেনেকৈ কেঁকুৰাৰ গাঁতৰ পৰা কেঁকুৰা উলিয়াই অনা হয় সেই প্ৰচেছটো দেখিবলৈ পাব। আৰু এটা চিকাৰী আৰু চিকাৰৰ মাজত এটা কম্বিনেশ্যন এটা আপোনালোকে দেখিবলৈ পাব। তো চাই থাকক এতিয়া। তো বেছি কথা নকওঁ আৰু বলক চাওক ভিডিঅ'টো, কেনেকৈনো কেঁকুৰাক গাঁতৰ পৰা ধৰি উলিয়াই অনা হয়। আছে মানে and transporting. This is called to Kekura and Mark and Putek and Jie. In culling from the gut, and this is very good to eat and tasty, and also the chutney was very good. And those are Kekura tail. তো ফাল্টু ফকতীয়া ইংলিছখিনিৰ কাৰণে একেবাৰে একদম মানে কি ক'ম আৰু, বেয়া নাপাব, কাৰণ এনেকৈ চলি যায়, ফ্ল'ত ওলাই যায় মাজে মাজে। আৰু এতিয়া আপোনালোকে দেখিব যে আমাৰ চিকাৰী মহাশয়ে কিমানটা কেঁকুৰা ধৰিলে, আৰু গোটেইখিনি আপোনালোকে দেখিবলৈ পাব। তাৰপাছত আমি মাছ মাৰিবলৈকেও যাম, মানে জাল পাতি থৈ অহা হৈছে, মানে জালত মাছ লাগিছে নাই সেইবোৰো আমি চাবলৈকে যাম। গতিকে আমি নেক্সট চিকাৰৰ ফালে আগবাঢ়োঁ আৰু ভিডিঅ'টো চাই থাকক। আজি বৰ বিশেষ কথা নকওঁ, কাৰণ ইয়াতে শুনিবলগীয়া বেছি নাই, চাবলগীয়া বহুত কিবা কিবি আছে। গতিকে চাই থাকক, বলক এবাৰ আমি নেক্সট চিকাৰটোলৈকে যাওঁ। তো বন্ধুসকল, গাঁৱৰ বোকা পানীৰ মাজত আমাৰ কেঁকুৰা ধৰা কাৰ্যসূচী ইমানতে সমাপ্ত হ'ল, মানে ইমানতে অন্ত পৰিল, মানে ইমানতে শেষ হ'ল। আৰু বৰ্তমান আমি গৈ আছোঁ মানে মাছ ধৰিব, মানে লাঙি এখন পাতি থৈ অহা হৈ আছে আমাৰ। আৰু চৰি, মই সেইখিনি সময়ত ভিডিঅ' কৰা নহ'ল একচুৱেলি। তো এতিয়া আমি লাঙিখন উঠাম আৰু চাম তাতে কিমান মাছ লাগিছে নে মাছ লগা নাই। তো বলক আপোনালোকেও দেখিবলৈ পাব। তো বন্ধুসকল, আপোনালোকে বৰ্তমান দেখিবলৈ পাইছে যে জালখনত বিভিন্ন ধৰণৰ মাছ লাগিছে, কাৱৈ গৰৈ বিভিন্ন ধৰণৰ মাছ আপোনালোকে দেখিবলৈ পাইছে। আৰু এই জালখনক পুঠি লাঙি বুলি কোৱা হয়, মানে এই জালখন স্পেচিয়েলিষ্ট হয় পুঠি মাছৰ কাৰণে। অ'কে, তো এই জালখন উঠাওঁ আৰু ইয়াৰ পাছত আৰু এটা এক্সাইটিং প্লেচত আপোনালোকক লৈ যাম। তো ভিডিঅ'টো চাই থাকক, কণ্টিনিউ কৰি যাওক। ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই আৰু বহুত কিবা কিবি আছে এক্সাইটিং, চাই থাকক।
ফাইনেলি দিনটোৰ শেষত আমি আহি উপস্থিত হ'লোঁ নগাঁৱৰ হনুমান মেলা যি হৈ আছে নগাঁৱৰ নেহেৰুবালিত মানে হৈ গ'ল ভিডিঅ'টো দিয়ালৈকেতো চাগে হৈ গ'ল আৰু ইয়াত মই মোৰ মানে কেইটামান পুৰণা ইচ্ছা আশা হেঁপাহ বুলি কওক আপোনালোকে যোনকেইটা মই পূৰণ কৰিব চেষ্টা কৰিছোঁ অকণমান ভিডিঅ'টো চালে আপোনালোকে নিশ্চয় দেখিবলৈ পাব গতিকে শেষলৈকে চাওক আৰু এতিয়া আপোনালোকে দেখিবলৈ পাব কিনো মোৰ সেই পুৰণা মানে ইচ্ছাকেইটা বৰ্তমান আপোনালোকে দেখিবলৈ পাব গতিকে চাই যাওক বলক এনেকৈ নগাঁৱত মোৰ শেষৰটো দিনো পাৰ হ'ল আৰু আপোনালোকে দেখিবলৈ পালে খুবেই বেছি ভাল লাগিল শেষৰ দিনটো আৰু নগাঁও ছিৰিজটো ইয়াতে সমাপ্ত হ'ল গতিকে আপোনালোকে যদি চাই ভাল পালে নগাঁও ছিৰিজটো তেনেহ'লে ডেফিনেটলি কমেণ্ট কৰি জনাওক আপোনালোকৰ কোনটো ভিডিঅ' চবতছে বেছি ভাল লাগিল আৰু এনেকৈ আকৌ এটা ছিৰিজ বা আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ আগত অতি সোনকালে উপস্থিত হ'ম তেতিয়ালৈকে সকলোকে বাই বাই টাটা চি ইউ চাইনাৰা এনেকৈ চাই থাকিব চেনেলটো আপোনালোকৰ ফ্ৰেণ্ডজনৰ লগত শ্বেয়াৰ কৰিব যদি ভিডিঅ'বোৰ ভাল পায় তেতিয়ালৈকে সকলোকে আকৌ এবাৰ বাই বাই টাটা চি ইউ চাইনাৰা